তো মৰ্ণিং পুৱাই আঙুৰ কেইটামান এনে টোৱাইছিলোঁহে কিন্তু এইফালে পৰিলে উপায় নাই দিয়ক তেনেকৈ দুই এটা খাইছিলোঁ যদিও তেতিয়া মনত পৰিল যে ধুবলৈ পাহৰিলোঁ মই ধুই আহিলোঁ বাৰু মই ধুনীয়াকৈ ধুলোঁ আৰু ধুনীয়াকৈ খালোঁ তো তাৰপিছত ভাবিলোঁ এইখিনি অলপমান চফা কৰোঁ যিহেতু গৰম দিনো আহিছে গতিকে অলপমান চফা কৰিম বুলি ভাবিছোঁ আৰু সেইফালৰ সেইটো কাম কৰাৰ পিছত ভাবিলোঁ স্কুটিখনকে অলপমান চফা কৰোঁ তো গতিকে ব্ৰাছডাল লৈ এনেকুৱাবিলাক চাবোন তাবোন মাৰি ধুনীয়াকৈ চফা কৰি ল'লোঁ দিয়ক আৰু আবেলি সময়ত আমাৰ তাতে বিকাজো আহি গ'ল তো বিকাজে হেনো কিবা ভিডিঅ' আপলোড দিব তো গতিকে মোকো লগ ধৰিলে যিহেতু আমাৰ ঘৰতো নেট নাপায় সিহঁতৰ ঘৰতো নেট নাপায় উপায়তো নাই আহিবই লাগিব গতিকে টাৱাৰটো কিনাতে অলপ সময় ৰ'লোঁ যদিও ইয়াত কাম নহয় চাওক আজিলৈকে আমি যিমানখিনি ভিডিঅ' দিলোঁ বিকাজে হওক বা ময়ে হওক আজিলৈকে যিমানখিনি ভিডিঅ' আপলোড দি দিওঁ মানে ঘৰৰ পৰা আজিলৈকে নগ'লেই ভিডিঅ' আপলোড কি ক'ব উপায় নাই য'ত ত'ত চাইকেল মাৰি বা স্কুটি লৈ বাইক লৈ তেনেকৈ আহিবলগীয়া হয় তো শেষত হেলমেট ঘৰৰ পৰা লৈ আমি ওলাই ল'লোঁ বঙালমোৰ ফালে যিহেতু বিকাজে তেলো ভৰাব বাইকত যিহেতু লাল লাকত লাগু আৰু মানে ভিডিঅ' আপলোড দিব দিয়ক আৰু আমাৰ কাম হৈ গ'ল মানে ভিডিঅ' আপলোড দিয়া তো আজিলৈ মানে